নমস্কাৰ দৰ্শকসকল ৰংবিৰং ইউটিউব চেনেললৈ মই বৰ্ণালী আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত মই এটি নতুন ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। থাম্বনেইল দেখি আপোনালোকে ইতিমধ্যে গমেই পাইছে যে মই আজি এবিধ লাখটকীয়া সামগ্ৰীৰে এটি ৰেচিপি বনাবলৈ লৈছোঁ আৰু সেয়া হৈছে কঁঠালৰ গুটিৰ সন্দেশ। লাখটকীয়া সামগ্ৰী বুলি মই এইবাবেই কৈছোঁ যে বৰ্তমান সময়ত প্ৰতিটো কঁঠালৰ গুটিৰ মূল্য 15 টকাকৈ বুলি ছ'চিয়েল মিডিয়াত খলকনি তুলি আছে আৰু যিহেতু আমাৰ ৰেচিপিটোত বহুখিনি কঁঠালৰ গুটিৰ প্ৰয়োজন হ'ব সেয়েহে আমাৰ ৰেচিপিটো লাখটকীয়া নহ'লনে? বলকচোন তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই সুস্বাদু সন্দেশটো বনাবলৈ মই 300 গ্ৰামমান কঁঠালৰ গুটি লৈছোঁ আৰু প্ৰথমে কঁঠালৰ গুটিখিনিৰ বগা বাকলিখিনি এৰুৱাই লৈছোঁ। এতিয়া ভিতৰৰ ৰঙা বাকলিখিনি গুচাবলৈ মই এবাটি পানীত নিমখ অকণমান দি কঁঠালৰ গুটিখিনি তিয়াই থৈছোঁ। তেনে কৰিলে ওপৰৰ ৰঙা বাকলিটো গুচাবলৈ সহজ হয়। এতিয়া গুটিখিনি মই ভালদৰে ধুই লৈ কুকাৰত 2টা হুইচেল মাৰিবলৈ দিলোঁ আৰু ভাপখিনি নিজে নিজে যাবলৈ দিলোঁ। তাৰপিছত গুটিখিনি মই ফুটা খৰাহী এটাত থৈ পানীখিনি কিছু সময়ৰ বাবে টুকিবলৈ থৈ দিলোঁ। এতিয়া গুটিখিনি মই মিক্সিত দি খুব মিহি হোৱাকৈ পিহি ল'লোঁ। প্ৰয়োজন অনুসৰি আঠা যেন ভাৱ হ'লে অকণমান গাখীৰ দি ল'ব পাৰে। এতিয়া মই পেন এখন গৰম হ'বলৈ দি তাত 3 টেবুল চামুচ ঘিউ দিছোঁ আৰু ঘিউখিনি গৰম হোৱাত মই তাত পেষ্টটো ঢালি দিলোঁ। এতিয়া ল' ফ্লেমত লৰাই মই পেষ্টটো খুব ভালদৰে ভাজি লৈছোঁ। এই মিঠাইবিধ বনাবলৈ খুব বেছি সামগ্ৰীৰ প্ৰয়োজন নহয়। ঘৰত সহজেই উপলব্ধ বস্তুৰে আমি এই মিঠাইবিধ বনাব পাৰোঁ। এতিয়া তাত মই গাখীৰ অকণমান দি আৰু অকণমান সময় ভাজি লৈছোঁ। তাত মই অকণ ভেনিলা এচেঞ্চ দিছোঁ। ভেনিলা এচেঞ্চটো অপশ্যনেল হয়, তাত আপোনালোকে ইলাচি গুটিও দিব পাৰে নাইবা একো নিদিয়াকৈও বনাব পাৰি। এতিয়া মই গুড়ি কৰি লোৱা চেনি আধা কাপ ইয়াত দি দিলোঁ। আপোনালোকে যিমান মিঠা পচন্দ কৰে সেই হিচাপত চেনি দিব পাৰে। চেনি দিয়াৰ পিছত ওলোৱা ৰসখিনি মই লৰাই ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া তাত মই 1/4 কাপ পাউডাৰ গাখীৰ দিছোঁ আৰু সেইখিনিও ভালদৰে মিক্স কৰি লৈছোঁ। এইখিনিতে এটা কথা কৈ থওঁ, যদিহে আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে আৰু যদি মোৰ ৰেচিপিটো চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব। আৰু অকণমান সময় ভজাৰ পিছত মিশ্ৰণটো এটা শ্বেপ দিব পৰা হ'ব আৰু তেতিয়া জানিব লাগিব যে আমাৰ ভজা হৈ গ'ল। এতিয়া মই মিশ্ৰণটো বেলেগ এটা পাত্ৰত নমাই লৈ অকণমান ঠাণ্ডা হোৱাৰ পিছত মিশ্ৰণটো অকণকৈ লৈ সন্দেশ বনোৱা সাঁচত দি দিছোঁ। মোৰ ওচৰত সন্দেশ বনোৱা এনেকুৱা সাঁচ আছিলে বাবে মই সাঁচত দিছোঁ। আপোনালোকে পেৰা আকৃতিৰ বনাব পাৰে নাইবা বৰফি আকাৰতো কাটিব পাৰে। এয়া চাওক, মই আৰু এটা দেখুৱাই দিছোঁ। এনেদৰে মই গোটেইখিনি মিশ্ৰণেৰে সন্দেশখিনি বনাই পেলালোঁ আৰু খাবলৈও খুব ধুনীয়া হৈছিলে। আপোনালোকেও খাই চাবচোন। যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দেই। আকৌ নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।